স্বাগতম হয় বন্ধুসকল মই অনুপ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এপি আছাম হয় বন্ধুসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ এপি আছামলৈ হয় বন্ধুসকল পুনৰ পদ মুকলি হৈছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ ICMR ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট 2020 হয় বন্ধুসকল সবিশেষ চাবলৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হয় বন্ধুসকল ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ ICMR ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট 2020 বন্ধুসকল পোষ্ট ওলাইছে 4টা প্ৰজেক্ট টেকনিচিয়ান 2 ফিল্ড এছিষ্টেণ্ট বন্ধুসকল ইয়াত বিভিন্ন কেটেগৰীত ভাগ কৰি দিয়া আছে OBCৰ বাবে এটা EWSৰ কাৰণে এটা ST কাৰণে দুটা বন্ধুসকল ইয়াত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব হাই স্কুল or equivalent with 5 years field laboratory health research experience from a recognized institute নতুবা high school or equivalent with 1 year certificate in medical laboratory technology হয় বন্ধুসকল ইয়াত স্যালাৰি আছে 17000 পাৰ মান্থ আৰু বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে 18 পৰা 28 বছৰৰ ব্যক্তিসকলে ইয়াত ইন্টাৰভিউ দিব পাৰিব হয় বন্ধুসকল ইন্টাৰভিউ ডেট হৈছে 12 তাৰিখ 3 মাহ 2020 চন 12 মাৰ্চত এই ইন্টাৰভিউ হ'ব বন্ধুসকল আৰু সময় হৈছে ৰাতিপুৱা 10:30 বজাত হয় বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বন্ধুসকল আজিলৈ ইমানে বাই